হাই ফ্ৰেণ্ড কল ৱেলকাম টু আৱাৰ চেনেল হেল্থ এডভাইচ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰথমবাৰ যৌনমিলন কৰিবলৈ যোৱাৰ আগত কি জনাটো উচিত। কি প্ৰথমবাৰ যৌনমিলন কৰিলে একেবাৰে পাৰফেক্ট হ'ব লাগে নেকি, বা একেবাৰে পাৰফেক্ট হয় নেকি? কি প্ৰথমবাৰ আপোনাৰ যৌনমিলন কৰাটো বহুত স্পেচিয়েল হয় নেকি? তো এইখিনি কথা আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। সচৰাচৰ যুৱ প্ৰজন্মৰ ল'ৰাবোৰৰ মনত এইটো ভাৱ হয় যে যেতিয়া তেওঁলোকে প্ৰথমবাৰৰ বাবে ছেক্সুৱেল এক্টিভিটি কৰিব বা প্ৰথমবাৰৰ বাবে যৌনমিলন কৰিব একদম পাৰফেক্ট হ'ব লাগিব বা একদম ভাল হ'ব লাগিব। কিন্তু ৰিয়েলিটিত এনেকুৱা হয় নেকি? চাওক ফ্ৰেণ্ডসকল, যেতিয়া এজন মানুহে প্ৰথমবাৰৰ বাবে আপোনাৰ ছেক্সুৱেল এক্টিভিটি কৰিব যায় তেখেতৰ মনত দুই ধৰণৰ চিন্তা হয়। এটা হৈছে এক্সাইটমেণ্ট, কাৰণ প্ৰথমবাৰৰ বাবে তেখেতে ছেক্সুৱেল এক্টিভিটি কৰিবলৈ গৈ আছে। আৰু দ্বিতীয় চিন্তাটো হৈছে আপোনাৰ নাৰ্ভাছনেছ বা মনত ভয় হয়, কাৰণ প্ৰথমবাৰৰ বাবে আপোনাৰ এইটো কৰিবলৈ গৈছে ভাল হয় নে নহয় বা বেয়া হৈ যায় নেকি। তো ছেক্সুৱেল এক্টিভিটি আপোনাৰ ডিপেণ্ড কৰে আপোনাৰ দুটা কাৰণৰ ওপৰত। এটা হৈছে মেইনলি এক্সাইটমেণ্ট, আৰু এক্সাইটমেণ্টৰ জয় হয় নে আপোনাৰ নাৰ্ভাছনেছো জয় হয়। এনেকুৱা আপোনাৰ পোৱা গৈছে যে বহুতো মানুহৰ আপোনাৰ যেতিয়া ফাৰ্ষ্ট টাইম আপোনাৰ ছেক্সুৱেল এক্টিভিটি কৰে সিমান ভালদৰে হোৱা দেখা নাযায়। কেতিয়াবা কিছুমানৰ আপোনাৰ প্ৰপাৰ ইৰেকশ্যন হোৱা দেখা নাযায়, কেতিয়াবা বহুতৰ অতি সোনকালে ডিচাৰ্জ হৈ যায়, আৰু কেতিয়াবা ছেক্সুৱেল এক্টিভিটিটো হৈ যায় কিন্তু মানুহে যি মতে ভাবিছিলে সেইমতে নহয় আপোনাৰ। তো ফ্ৰেণ্ডসকল, আমি বুজিব লাগিব যে ফাৰ্ষ্ট আপোনাৰ যৌনমিলন কৰাৰ কথা ইয়াৰ বিষয়ে আমাৰ মনত যি এখন ছবি বা ভাৱধাৰণা আছে, যিটো আমি বেলেগৰ মুখত শুনো বা আমি দেখা পাওঁ, সেইটো চিন্তা আমাৰ মনত বহুত প্ৰেছাৰ দিয়ে বা চিন্তা বঢ়াই দিয়ে। আৰু এইটো আপোনাৰ চাইক'লজিকেল বস্তু। ৰিয়েলিটিত কিছুমানৰ ঠিক হয়, কিছুমানৰ এভাৰেজ হয়, কিছুমানৰ ঠিকমতে নহয়। তো এইটো কোনো ভয় কৰিব লগা বা চিন্তা কৰিব লগা কোনো কাৰণ নাই। মই মানি লওক, মই এটা এক্সাম্পল দিছোঁ। এনে এটা প্ৰব্লেম যে এজন ডেকা আপোনাৰ ল'ৰা 18 বছৰ বা 20 বছৰৰ ল'ৰা আপোনাৰ ফাৰ্ষ্ট টাইম আপোনাৰ ছেক্সুৱেল এক্টিভিটি আপোনাৰ প্ৰপাৰ নহ'ল। তো ল'ৰাজনে নিজৰ ওপৰত ইমান প্ৰেছাৰ লয় যে নিজৰ ওপৰত সন্দেহ কৰিবলৈ লয়, আৰু যেতিয়া ছেকেণ্ড টাইম বা থাৰ্ড টাইম আপোনাৰ যৌনমিলন কৰিব যায় তেতিয়া নিজৰ ওপৰত আপোনাৰ প্ৰেছাৰ লৈ যায় যে ঠিকমতে কৰিব পাৰিম নে নোৱাৰিম। আৰু কি হয়, আপোনাৰ এক্সাইটমেণ্টৰ ঠাইত আপোনাৰ নাৰ্ভাছনেছ বেছি হয়, আৰু ছেক্সুৱেল এক্টিভিটি আৰু বেছি বেয়া হ'বলৈ ধৰে। আৰু যিসকলে ছেক্সুৱেল এক্টিভিটি আপোনাৰ বেয়া হৈ যায় তো তেতিয়া নিজৰ ওপৰত আপোনাৰ কনফিডেঞ্চ আপোনাৰ হেৰাই যায় আপোনাৰ, আৰু ছেক্সুৱেল প্ৰব্লেম ইয়াৰ পৰা আপোনাৰ ষ্টাৰ্ট হয়। তো ফ্ৰেণ্ডসকল, যদি ছেক্সুৱেল এক্টিভিটি কৰিবলৈ যায় তেতিয়া মনত একো ভাবিব লগা নাই, একো চিন্তা কৰিব লগা নাই। প্ৰথমবাৰ ভাল হ'ব পাৰে, নহ'ব পাৰে, এইটো কোনো প্ৰব্লেম নহয় বা এইটো কোনো চিন্তা কৰিব লগা কাৰণ নহয় আপোনাৰ। তো ছেক্সুৱেল এক্টিভিটি আপোনাৰ এক্সপিৰিয়েঞ্চৰ সৈতে আপোনাৰ ভাল হয়। ধৰি লওক মই এটা এক্সাম্পল দিছোঁ, আপুনি যদি দৌৰিবলৈ যায় এদিনতে আপুনি দৌৰিব নোৱাৰিব পাৰে। যদি আপুনি দিনে দৌৰিবলৈ ধৰে তেতিয়াহ'লে আপুনি দৌৰিব পৰা হ'ব লাহে লাহে, আৰু বেছিকৈ আপোনাৰ ষ্টেমিনা বাঢ়িব। আপোনাৰ ষ্টেমিনা বাঢ়িলে আপুনি বেছিকৈ দৌৰিব পৰা হ'ব। তো আপোনাৰ ফিজিকেল যিটো ফিজিকেল এক্টিভিটি বা ফিজিকেল ৰিলেশ্যনশ্বিপ, সেইটো আপোনাৰ তেনেকুৱা আপোনাৰ যেতিয়া আপুনি ধৰি লওক লাহে লাহে আপুনি ফিজিকেল এক্টিভিটি কৰি থাকিব, আপোনাৰ প্ৰথম আপোনাৰ প্ৰপাৰ নহ'ব পাৰে। আপোনাৰ যেতিয়া আপুনি এক্টিভিটি কৰি থাকিব ফিজিকেল, তেতিয়া আপোনাৰ লাহে লাহে আপোনাৰ ভাল হৈ আহিব। আৰু তেনেকৈ আপোনাৰ ফিজিকেল এক্টিভিটিটো আপোনাৰ যিটো টাইমিং, আপোনাৰ এই টাইমিংটো আপোনাৰ তেনেকৈ আপোনাৰ বাঢ়ি যাব। তো ফ্ৰেণ্ডসকল, আজি এইখিনি বিষয়ে আপোনাৰ লগত ক'বলৈ ভিডিঅ'টো বনাইছিলোঁ। তো তেনেকুৱা কোনো আপোনাৰ ধৰি লওক যদি তেনেকুৱা কোনো প্ৰব্লেম নাই, যদি আপোনালোকৰ তেনেকুৱা হয় তাত কোনো ভয় কৰিব লগা বা কোনো চিন্তা কৰিব লগা কোনো একো কাৰণ নাই আপোনাৰ। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো যদি আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব। তো ফ্ৰেণ্ডসকল, ধন্যবাদ।